মাৰিলো ঐ হেৰি মোক লাগব এখান দাম নাই মাৰি তই মনে মনে থাক এখানে দে মুৰত মাৰি দিম তো এ খাখাৰি খাতি মোক লাগব এখান তোক লাগিলে নহব মোক লাগব ইয়ে কেনে কছে মাথা মুৰত মাৰি দিম ও রে কি হইছে এই আসুন ভাই আসুন ও এই র এটা তোর লগত মন যা বলবি নাকি আকৌ তিনিটাও নাই ক'বা আছে ৰফা ক'বা আছে কি বাৰু এটা ইন্টাৰভিউ লওঁ হে ইণ্টাৰভিউ নমস্কাৰ প্ৰিয় দৰ্শকসকল মই অপূৰ্ব ডেকাই আপোনালোক আটাইকে আন্তৰিক স্বাগতম জনাইছোঁ ভিলেজ টিভিলৈ আজি মোৰ সৈতে আছে অসমৰ এগৰাকী উদীয়মান কৌতুক অভিনেতা যিগৰাকী কৌতুক অভিনেতাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ শদিয়াৰ পৰা ধুবুৰীলৈ খলকনি সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে নিজস্ব সুপ্ত প্ৰতিভা বিকাশৰ জৰিয়তে এখেতে বহুকেইজন যুৱক যুৱতীকো এটা স্থান দিবৰ কাৰণে সক্ষম হৈছে এগৰাকী প্ৰতিভাৱান যুৱক দীপজ্যোতি গুগলৰ পৰা এটা সুন্দৰ উপহাৰ লাভ কৰিবৰ কাৰণে সক্ষম হৈছে যিটোৰ নাম হৈছে সিলভাৰ প্লে বটন ইউটিউবৰ পৰা আপুনি লাভ কৰিছে কেনেকুৱা অনুভৱ এনেকুৱা অনুভৱ হওঁ বুলি ক'লে এতিয়া ভাল লাগিছে কষ্ট কৰি আহিছিলোঁ যিহেতুকে এজন অভিনেতা হ'ব লাগিলে ভাল মানুহ হ'ব লাগিলে মই ভাল মানুহ বুলি ক'ব যোৱা নাই কিন্তু কষ্ট কৰি যাই যিখিনি পোৱা যায় তাক সকলো ডাঙৰ মানুহ অভিনেতাৰ আঁৰত এটা পিছফালে হ'লেও মানুহ থাকে তাৰ পিছফালে বেকত মানুহ থাকিব লাগিব তেতিয়াহে ভাল মানুহ হ'ব পাৰিব কিন্তু মই ভাল মানুহ বুলি ক'ব যোৱা নাই সেই পিছফালে মোৰ জুৱেল আছে সি বেকত থকাৰ কাৰণে মই ইমানখিনি যাব পাৰিছোঁ সি গোটেইখিনি কৰে কাৰণে মই ইমানখিনি ৰাইজৰ পৰা মৰম নাই বুলি 10-20টা মানুহ বেছিকৈ নহ'লেও চিনাকি হ'ব পাৰিছোঁ সিয়াৰ কাৰণে সি বেকত আছে মই যিমান পাৰোঁ উঠি যাই আছোঁ তাৰ কাৰণে আৰু সি আছে বৰ্তমান তাতেও আছে আৰু সেইখনো আহিছে বৰ্তমান আৰু সেইখন চাম বাৰু আমি সেইকাৰণে কিজানি ডাঙৰ ডাঙৰ মানুহবোৰে কয় বিহাইণ্ড দ্য এভৰি ছাকচেছফুল মেন দেয়াৰ ইজ এ উমেন অৰ্থাৎ প্ৰত্যেকগৰাকী সফল পুৰুষৰ আগত এগৰাকী মহিলা থাকে তোমাৰ সেই মহিলা দুগৰাকীয়ে সেই মহিলা দুগৰাকী নেকি যিগৰাকীয়ে তোমাক আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা দিলে সিহঁতো আছে মোৰ বেকত সিহঁত আছে কাৰণে আমি আকৌ ইমানখিনি যাব পাৰিছোঁ মই যদি একোট গুটিকেইটা নহ'ল হৈ কৰি থাকিলোঁ হয় একেলগে মোক ভাল পালা হয় সিহঁতৰ মোক বেকত আছে কাৰণে মই ইমানখিনি আহিব পাৰিছোঁ আকৌ মোৰ লগতে সিহঁতেও গৈছে সিহঁতৰ লগত গোটেইকেইটা টিমটো আমাৰ ভাঙা টিভি টিমটো আগবাঢ়ি যাই আছে আলাকঝাৰি বুলি নহয় দৰং বুলি নহয় গোটেই অসমৰ ভিতৰত এতিয়া ভাঙা টিভিয়ে ৰাইজৰ সঁহাৰি পাবলৈকে সক্ষম হৈছে ৰাইজে ইমানখিনি ছাপোৰ্ট কৰাৰ কাৰণেহে আমি ইমানখিনি পাইছোঁ আহি ৰাইজে দিয়া প্ৰেৰণাৰ ফলতে তোমালোকে এই ধৰণৰ সফলতা কঢ়িয়াই আনিবৰ কাৰণে সক্ষম হৈছে তোমালোকৰ এই ঘৈণী দুজনকো মাতি দিয়াচোন ঘৈণীকেইটা ক'ত বা আছে সিহঁতে কাজিয়া লাগি আছে নেকি বুজিয়া বুন্দিয়া আহাচোনে মানুহ আহিছিল আহিছে দুয়োগৰাকী আচলতে বুন্দিয়া ভুজিয়া মই আপোনালোকক ক'ব বিচাৰিছোঁ এখেতসকলক কোনো ধৰণৰ অভিনয়ৰ ওপৰত আনুষ্ঠানিক শিক্ষা নাই আনুষ্ঠানিক শিক্ষা অবিহনে সাৱলীলভাৱে উপস্থাপন কৰিছে প্ৰতিটো চৰিত্ৰ এই যে সুপ্ত প্ৰতিভাৱান ব্যক্তিসকলক তুমি উলিয়াই আনিছা তোমাৰ যিটো প্ৰচেষ্টা এই প্ৰচেষ্টা আমাৰ তৰফৰ পৰা তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ধৰণৰ সুন্দৰ সুন্দৰ প্ৰতিভাবোৰ তোমালোকে বিকশিত কৰিবৰ কাৰণে সক্ষম হৈছা এতিয়া মই বুন্দিয়া ভুজিয়াৰ পৰা জানিব বিচাৰিম তোমালোকৰ যিটো আচল নাম ভাল নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী এনিছা ডেকা তোমাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী অনামিকা ডেকা বিয়াত কাজিয়া কৰি থাকা আচলতে বাস্তৱ জীৱনতো এনেকুৱা ধৰণৰ কাজিয়া থাকে নেকি শ্বুটিঙৰ সময়ত কাজিয়া চাল থাকে অলপ চলপ লাগেই বাৰু এনেই নালাগে কিন্তু শ্বুটিঙতহে লগা কৰে আচলতে ইহঁত দুটাৰ ভিতৰত কোনজন বেছিকৈ মানে অলপমান মতা আমি যিটো ধৰণে মতা বুলি কওঁ মতা দুটাই এনেই মতা আকৌ পিছত এতিয়া ক'লি আকৌ মোক পিছত গালি পাৰিব পাৰিতো সেইকাৰণে নকওঁ বাৰু দন্ধুৰী কোনজনী আচলতে সেনেকৈ ক'ব গ'লে এতিয়া দুইজনে সেনেকুৱা এতিয়া খুব দন্ধুৰী যেতিয়া এওঁলোকক তুমি অভিনয় কৰিবৰ কাৰণে লৈ আহিছিলা এওঁলোক কেনেকুৱা আছিলে মানে শিকাই দিয়াৰ লগে লগে পাৰিছিল নে বহুত কষ্ট কৰিব লাগিছিলে একো নাই বঢ়িয়াকৈ কৰিব পৰা হৈছে একেলগে আহি কি কৰিব পৰা হৈছে আচলতে এয়াই হৈছে সুপ্ত প্ৰতিভা এখন মঞ্চৰহে অভাৱ আছিল আৰু সেই মঞ্চখন দীপজ্যোতিয়ে দিবৰ কাৰণে সক্ষম হৈছে গতিকে প্ৰথমতে মই আমাৰ ভিলেজ টিভিৰ পৰা তোমাক আৰু অসমৰ ৰাইজৰ ফালৰ পৰা তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই ধৰণৰ উদীয়মান প্ৰতিভাসমূহ তুমি উলিয়াই আনিবৰ কাৰণে চেষ্টা কৰিছা সঁচাকৈয়ে এটা গৌৰৱৰ বিষয় ইয়াত তোমালোকৰ যিটো ভৱিষ্যত এই ভৱিষ্যতটো আগবঢ়াই লৈ যাবৰ কাৰণে অভিনয়ৰ জৰিয়তে কিদৰে চেষ্টা কৰিবা আগলৈ কি ধৰণৰ পৰিকল্পনা আছে তোমালোকৰ এক্টিঙৰ লাইনত মই ভবাই নাছিলোঁ যে ইমানখিনি হ'ব বা ইমানখিনি কৰিম কিন্তু এতিয়া মানে অভিনয়ক লৈও সপোন দেখিবলৈ আৰম্ভ কৰিছোঁ যাতে ইয়াতকৈ আৰু ৰাইজে আমাক মৰম দিয়ক আৰু আগুৱাই যাব পাৰোঁ তোমাৰ মোৰো সেইটোৱে আৰু ভৱিষ্যত পৰিকল্পনা সেয়ে অভিনয়ৰ জৰিয়তে নিজক যাতে আগবঢ়াই লৈ আচলতে অসমৰ বহু প্ৰতিষ্ঠিত শিল্পী আছে সেই প্ৰতিষ্ঠিত শিল্পীসকলৰ তুমি কাক আদৰ্শ বুলি ভাবা তোমাৰ কোনগৰাকী জনপ্ৰিয় শিল্পীক তুমি নিজকে আদৰ্শ বুলি ভাবা জুবিন দাক বহুত ভাল লাগে বহুত বেছিয়ে ভাল লাগে অভিনেতাৰ ক্ষেত্ৰত গায়ক শিল্পী বুলি ক'লেতো তেওঁ হয়
আৰু অভিনেতাৰ ভিতৰত উৎপল দাস উৎপল দাসৰ হয়, অভিনয় ভাল তেওঁক পোৱা ভাল লাগে হয়। আৰু যতীন বৰা উম, তেওঁকো ভাল লাগে উম। তোমাৰ ক্ষেত্ৰত মোৰ উৎপল দাস আৰু ৰাঘৱ নিত্যম ৰাগুণীটো মই খুব ভাল পাওঁ দেখিবলৈ বৰ ধুনীয়া লাগে নহয় জানো কিন্তু দীপজ্যোতি তোমাক এইকাৰণে সুধিম কোনজন খুহুতীয়া মানে হাস্যৰসিক কোনজন কৌতুক অভিনেতা অসমীয়া চলচ্চিত্ৰ জগতৰ আটাইতকৈ প্ৰিয় তোমাৰ মোৰ কেকেদা আৰু হিৰণ্য ডেকা কেকেদা আৰু হিৰণ্য ডেকা আৰু আচলতে এইগৰাকী শিল্পীৰো কিন্তু কেকেদাৰ নিচিনাই প্ৰেজেণ্ট অফ মাইণ্ড ইমান সুন্দৰ প্ৰাকৃতিকভাৱে অভিনয় কৰে নেচাৰেল যিটো বিউটি এখেতৰ অভিনয়ত সঁচাকৈ অতুলনীয় সুন্দৰ অভিনয় কৰে কেকেদাৰ সিংকে অভিনয় কৰে ভৱিষ্যতে কেকেদা হ'বলৈ মন নেকি ভৱিষ্যতে যদি ৰাইজৰ সহায় সহযোগিতা পাওঁ যদি এনেকৈ ইমানখিনি মৰম দি থাকে ভাঙা টিভিক তেতিয়াহ'লে কেকেদা হ'বলৈকে ইচ্ছা কৰিম যদি ৰাইজৰ পৰা সহায় সহযোগিতা পাওঁ সেইটোৱে আৰু সুন্দৰ আচলতে এয়াই এখেতে ভৱিষ্যতে এগৰাকী কেকেদা নহয় ঠিক কেকেদা নহয় কেকেদাৰ দৰে হ'ব বিচাৰে আচলতে কেকেদাৰ সমানেই তুমি জনপ্ৰিয় বৰ্তমান হ'বলৈ গৈ আছা কিন্তু দীপজ্যোতি তোমাৰ যে এই অভিনয়বোৰ তোমালোকৰ যে এই সুন্দৰ অভিনয়বোৰ সেই অভিনয়বোৰৰ তোমালোকৰ গুৰু কোন বুলি ক'লে কি বুলি ক'বা জুৱেল দাদা জুৱেল দাদাই তোমালোকৰ হয় তেওঁ আমাক বহুত বেছিয়ে শিকায় কিবা এটা ভুল হ'লে তেওঁ মানে গমেই পায় সৰু ভুল হ'লেও তেওঁ আগতে গম পায় যে এইটো ভুল হৈছে এনেকুৱাকৈ নকৰিবা তেওঁ বহুত আমাক ডাইৰেকশ্যনটো পৰিচালনা জুৱেলে কৰে কিন্তু জুৱেল কেতিয়াও কেমেৰা আগত নাহে সেই কেমেৰা আহিব ভাল নাপায় ধৰ ইচ্ছা নকৰে ধৰ আৰু ইচ্ছা কৰিলেও তাৰ সি পিছফালে থাকি ভাল পায় আৰু পিছফালে থাকি ভাল পায় কেমেৰাৰ পিছফালে থাকি ইফালে কাম কৰা মানুহ জুৱেল সিয়া কামখিনি আমি কৰিব নোৱাৰোঁ সিও আকৌ আমাৰখিনি কৰিলেও সি ইচ্ছা নকৰে সেনেকুৱা এতিয়া অ' জুৱেল আছে ক'ৰবাত মাতি দিছোঁ খোজ কৰিব যোৱা বুলি ক'লা দেখোন পাইছোঁ আহিছে আচলতে আপোনালোকে আটাইয়ে জানে ভাঙা টিভিয়ে কি সুন্দৰ জনপ্ৰিয় খণ্ড কিছুমান আপোনালোকে আগবঢ়ায় সেয়া শাহু বোৱাৰীয়ে হওক খিতেকায়ে হওক নাইবা চিপিৰাই হওক ইমান সুন্দৰ সুন্দৰ ৰসাল কাহিনী ক'ৰ পৰা পোৱা তুমি আচলতে এই কনচেপ্টবোৰ ক'ৰ পৰা পোৱা কনচেপ্ট মানে মানুহটো অলপমান খুহুতীয়া তাৰমানে আগৰ পৰা খুহুতীয়া সৰুৰ পৰা অলপ খুহুতীয়া কিন্তু মানে কেমেৰা আগত সেনেকুৱা নাছিল বাৰু এতিয়া দীপজ্যোতিক পালোঁ তেনেকৈ ধৰ বস্তুখিনি দীপজ্যোতি প্ৰকাশ হ'ল মানে গোটেইখিনি আৰু যিখিনি কওঁ মানে ই একদম পাৰফেক্টলি কোনো মানে মাফ নাই এ টু জেড আৰু তাৰ ওপৰতহে কৰি দিয়ে অলপমান মানে বেছি ভাল নালাগে গতিকে সেইকাৰণে সেনেকৈ বস্তুবিলাক কৰা গৈছে আৰু তুমি এডিটিং কৰা তুমি নিজে স্ক্ৰিপ্ট লিখা নিজে কাহিনীবোৰ আয়ত্ত কৰা ইমান সুন্দৰ এটা প্ৰতিভা এই প্ৰতিভাটো আৰু ক'ৰবাত লুকাই আছিলে নেকি দীপজ্যোতি লগ নোপোৱাৰ আগত আছিলে লুকাই আছিলে ইয়াক লগ নোপোৱাৰ আগত বহুত লুকাই আছিলে মানে তেতিয়া বাৰু বহুতখিনি এক্সপিৰিয়েঞ্চো নাছিলে মানে ধৰ এনেকৈ কৰিব লাগিব তেনেকৈ কৰিব লাগিব এতিয়া ধৰ কৰি মানে এটা এনেকুৱা হৈছে মানে দে এইটো এনেকৈ কৰি দিওঁ দে তুমি এনে ক'ৰবাত শিকিছিলা নেকি এডিটিং কৰা নাই কেনেকৈ তুমি পাৰা হ'লা ইমান সুন্দৰ সুন্দৰ এডিটিং কৰা আপোনালোকে দেখিছে এই ধৰণৰ ভূতৰ চৰিত্ৰ বাঘ ওলোৱা এই ধৰণৰ সুন্দৰ সুন্দৰ এডিটিং ক'ত শিকিছা মানে ফাৰ্ষ্ট মানে সৰুৰ পৰা মানে কম্পিউটাৰ মোবাইলটো তেতিয়া নাছিলে কিন্তু কম্পিউটাৰটো আছিলে বুলি জানো কম্পিউটাৰ আছিলে বহুত হেঁপাহ মানে এটা কম্পিউটাৰ ল'ম তাৰপিছত এনেকৈ এখন দোকানত কাম কৰিছিলোঁ মই এই দোকানত কাম কৰা পইচাখিনিৰে মই এটা কম্পিউটাৰ লৈছিলোঁ অঁ বেলেগে গাড়ী গুৰা লৈছিল কিবা লৈছিলে মানে বহুত আৰু কিন্তু মই তেতিয়া কম্পিউটাৰটো লৈছিলোঁ তাৰপিছতে এনেকৈ শিকি মানে তেতিয়া আমাৰ এটা জিঅ' অহা নাছিল জিঅ' নাহোঁতে মানে মই এই এডিটিঙৰ কামটো শিকিছিলোঁ এনেই ইণ্টাৰনেটৰ জৰিয়তে গৈছে ইউটিউবৰ পৰা ইউটিউবৰ পৰা হঠাৎ ইউটিউবৰ পৰা শিকিয়েই ইউটিউবতে এখেতে প্ৰয়োগ কৰিছে আৰু পপা ইউটিলাইজৰ জৰিয়তে এখেতে এগৰাকী সফল ইউটিউবাৰ হিচাপে নিজকে প্ৰতিষ্ঠা লাভ কৰিবৰ কাৰণে সক্ষম হৈছে তোমালোকৰ এই যাত্ৰা সুদূৰ প্ৰসাৰী হওক তোমালোকে আৰু আগুৱাই যোৱা তোমালোকৰ যি ভৱিষ্যত পৰিকল্পনা আছে যি লক্ষ্য আছে সেই মহান লক্ষ্য তোমালোক উপনীত হোৱা তাৰে কামনা কৰিছোঁ আৰু ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে এষাৰ কবিতা কৈছিলে তোমালোকে যি ক'তো শিকাই নাই ক'তো নিশিকাকৈ ইমান সুন্দৰ সুন্দৰ তোমালোকৰ প্ৰতিভা সেইকাৰণে কিজানি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছিলে জনতা মোৰ প্ৰাণৰ প্ৰাণত মনত জনতা মোৰ প্ৰাণৰ প্ৰাণত মনত শিল্পী যে মই লুকাই থাকোঁ সপোনৰ তোৰ কত ছবিত লুকাই থাকোঁ সপোনৰ তোৰ কত ছবিত কত যে ফুল বাচোঁ মাথো লুকাই থাকোঁ সেইধৰণে লুকাই থকা এইবোৰ একোগৰাকী সুন্দৰ সুন্দৰ প্ৰতিভাৱান শিল্পী আচলতে এয়াই শিল্পী আৰু সেইকাৰণে কিজানি কয় কি আছিলে শিল্পীৰ সৃষ্টি নহয় শিল্পীৰ জনম হয় এয়াই আচলতে প্ৰকৃত শিল্পী এতিয়া মই চাম তোমালোকৰ যিটো ইউটিউবৰ পৰা এৱাৰ্ড পাইছিলা সেই এৱাৰ্ডটো চাম ৰাইজৰ আশীৰ্বাদ এয়া দীপজ্যোতি হাতেৰে খুলি দিবা খোলা আছে বাৰু এইটো এয়া কৃষ্ণ এয়া আচলতে অকল দীপজ্যোতিৰ এয়া পৰিশ্ৰম নহয় গোটেইকেইজনে কষ্ট কৰিছে গোটেইকেইজনৰ পৰিশ্ৰমৰ ফলশ্ৰুতি এয়া এটা লিখা আছে আমাৰ কেমেৰা পাৰ্চনে দেখুৱাব প্ৰেজেণ্টেড টু ভাংগা টিভি ফৰ পাছিং 1 লাখ ছাবস্ক্ৰাইবাৰ্ছ আমাৰ ভাংগা টিভিয়ে
গতিকে কেৱল মাত্ৰ অকল দীপজ্যোতি নহয়, ইয়াৰ গোটেই টীমটোৰে এটা সুন্দৰ উপহাৰ ইউটিউবৰ পৰা তেখেতলোকে লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। এতিয়া দীপজ্যোতি মই সুধিব গৈছোঁ, এইটো এতিয়া কাৰ ঘৰত থাকিব? তোমালোকে ইমান কেইজন মানুহ, তাক লৈ পেলাই কেতিয়াবা অৰিয়া অৰি হোৱাৰ সম্ভাৱনা আছে নেকি বাৰু? নাই নাই, সেনেকুৱা আমাৰ নহয়ে, একো নাই, এটা তাত থাকিলেই হ'ল আমাৰ। এতিয়া মই যদি ঘৰ আছে মোৰ তাত থাকোঁ, ইয়াত জুৱালত যদি ঘৰ আছে জুৱালৰ তাত থাকোঁ। কেতিয়াবা কাৰাকাৰী লাগে নেকি? নালাগে, তাত দৰকাৰ হ'লে সি লৈ আহিব, মোৰ দৰকাৰ হ'লে মই লৈ আহোঁ। কেমেৰা হওক, মোবাইল লৈ মেইন মানুহ ইয়ে যিহেতু ইয়াতে থাকবো আৰু তাৰ মোবাইল মোৰ তাত অৰিয়া অৰি নহয় আৰু মোৰ তাত দুদিনমান ৰাখৰ আছোঁ। আৰু নাই দেচোন, আকৌ কিনো কৰিব এনেই আকৌ থকা যাতে যি হ'লেও আৰু চববিলাক যি হ'লেও গমে পায়। আৰু যেনেকৈ এইখন আমি পাইছোঁ আৰু তুই যাতে পা তাৰে আশা কৰিলোঁ। Thank you, thank you, thank you. ভাল ভাল Thank কাম you, কৰি thank you so আছে, much. নতুন নতুন প্ৰতিভাবিলাকো বিকাশ কৰি আছে, সকলোৱে আদৰি ল'বি। কি চেনেল নামটো হৈছিল পাহৰা যায়, ভিলেজ টিভি। ভিলেজ টিভি। আৰু ইমান দুখ লগা কৈ আছিল কথাখিনি, মোৰ একে চকু পানী বৈ আহিছিল। আৰু ভালো লাগছে বাৰু, ইমানখিনি টেলেণ্ট আছে আৰু এইখিনি আৰু কিবা আৰু ক'বলগীয়া আছে। আৰু ক'ব লাগিব মানে এটা এক্টিং চাওঁ আমি নহয় জানো ৰাইজ? ইমান সুন্দৰ সুন্দৰ এখেতসকলে ইমান সুন্দৰ সুন্দৰ ক'তো নিশিকাকৈ ইমান সুন্দৰ সুন্দৰ অভিনয় কৰে। গতিকে এটা নেচাৰেল এক্টিং আমি চাম। এইখিনি মুহূৰ্ততে তুমি এটা কনচেপ্ট ভাবা আৰু লগে লগে কৰিব দিয়া এওঁলোকক। কনচেপ্ট মানে কি আৰু এইখনৰ ভিতৰত দি দিয়ে। অঁ, এইখনৰ ভিতৰতে মানে কাৰাকাৰী লগা এটা আমাৰ দৰঙীয়া যিটো ডন বুলি কওঁ, সেই ডনখান আমি চাব খুজিছোঁ তোমাৰ লগত। বোলে এইটো তিৰিয়ে ল'ব নে এইটো তিৰিয়ে ল'ব, এই ডনখান আমি চাব খুজিছোঁ। বঢ়িয়াকৈ কৈ দিয়ে, ইউটিউবৰ পৰা আহিছে এইখানতে মোক দিব লাগে, অঁ, কৈ দিয়া। এইটো বাৰু মই ইয়াতে আলাই দিছোঁ। হ'ব দে, কোন নাৰী ফুঁহেতি দিলি দে বাৰু। কি কি কৈছা হে বুন্দিয়া ভুজিয়া, কি আশাল লৈছ ঐ? হেৰি ইউটিউবৰ পৰা ইমান ধুনীয়া বস্তু এটা আহিছে, এইটো মোক লাগব, তাইক দিলে হ'ব নেকি? নালগে দে, মই লৈ থাকোঁ দে, এটা মিলাই মিলিকে লৈ। হেৰি মোক লাগব এইখান। দাম নাই মাৰি, তই মনে মনে থাক, এইখানে দিয়ে মূৰত মাৰি দিম তোক। খাকাৰি খাইতি মোক লাগব এইখান। তোক লাগিলে নহ'ব, মোক লাগব। ইয়াক কেনে কৈছে মাথা মূৰত মাৰি দিম। নালগে দে, এটাই ল'ব নালগে, মই বুকত বান্ধি একেবাৰে লৈ ফুৰাম দে। হয়, কাজিয়া লাগিলে ইমান ধুনীয়াকৈ ৰাইজৰ আশীৰ্বাদত এই বস্তুটো আহিছে, ভালকৈ ৰাখবাও লাগে, এইটো লৈও কাজিয়া লগা। আৰু এইখানে আজিয়ে শেষ নহয় নহয়, আৰু কাম কৰিব লাগিব। সেইকাৰণে এতিয়া ভালকৈ ৰাখবা লাগে, দুটাই মিলাই মিলিকে চলিব লাগে। এতিয়া থৈ দিকে যাব ইয়াকে কোনটো থোৱা। হেৰি এবাৰ যদি সোণৰ পা, সেইটো কিন্তু মোকে লাগব। অঁ, হ'ব দে, পিঠিত আলাই দিম সেইখানে, এইফালে ক'ৰবাত ফুৰিবা গ'লে লৈ ফুৰিবি। হেৰি মোক লাগব, তোক চবে লাগে নেকি? তেন্তে মৰে এইকেইটাই বাপ বাপ মাৰবোৰে খাই পেলাই থৈ দিকে যা হা, কাজিয়া লাগি নমৰবি। নমস্কাৰ। আৰু এয়া দেই আমাৰ অভিনয়বিলাক কিছুমান ভুলো হৈছে, যদি কমেডি কৰোঁতে ভুল হৈছে, আপোনালোকে ভাতৃ ভুল বুলি যেন ক্ষমা কৰি দেই, ধন্যবাদ। আৰু ইয়াৰ চেনেলবিলাক যদি চাই ভাল পাই থাকে তেতিয়াহ'লে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। যদি আমাৰ কাৰ ইহঁতৰ গোটেইকেইটাই অভিনয় চাই ভাল পা তেতিয়াহ'লে গোটেইবিলাক কমেণ্ট কৰি জনাব। আৰু ই ক'ব কি ক'ব লাগে। ধন্যবাদ। শেষত এখেতসকলৰ যিটো ভাঙা টিভি চেনেল, এই চেনেলটো দীৰ্ঘজীৱী হওক। এখেতসকলৰ যি যাত্ৰা, অভিনয়ৰ যি সুন্দৰ কলা, এই কলা আগবাঢ়ি যাওক। এই তোমালোকৰ যি যাত্ৰা, এই যাত্ৰা হওক অপ্ৰতিৰোধ, নিৰৱধি আৰু সফলতাৰে ভৰিব, তাৰে কামনা কৰি ভিলেজ টিভিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। থেংক ইউ দেই।